স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া কেইটামান মেডিকেলৰ বিল্ডিং বনাই আপুনি ৰং পেইণ্ট কৰিলে আপুনি সৰ্বশ্ৰেষ্ঠ স্বাস্থ্যমন্ত্ৰীৰ স্বীকৃতি বা চাৰ্টিফিকেট নাপায়। সৰ্বসাধাৰণ জনতাই বৰ্তমান সময়ত চিঞৰিব লগা হৈছে ব্যয়বহুল চিকিৎসা ব্যৱস্থাৰ বাবে বা বৰ্তমান সময়ত চিকিৎসালয়ৰ একেবাৰে তৰল কাম কাজবোৰৰ বাবে বৰ্তমান সৰ্বসাধাৰণ ৰাইজ বিপদত পৰিছে। চিকিৎসালয়লৈ গৈ ঘণ্টাৰ পাছত ঘণ্টা আপুনি লাইন পতাৰ পাছত কোনো ৰকমে যদি এক্সৰে কৰিবলৈ সুবিধাটো পায়ো তাৰ পাছতো আপুনি ৰিপৰ্টৰ বাবে 3 পৰা 4 দিন এক্সৰে মেচিন বেয়া, আল্ট্ৰাসাউণ্ডৰ মেচিন বেয়া, এইটো বেয়া সেইটো বেয়া, আপোনাক বাহিৰত কৰিব লাগিব। ৰিপৰ্ট কৰিবলৈ যেতিয়া বাহিৰত দিব সেই দুখীয়া দৰিদ্ৰ জনতা কিয় চৰকাৰী মেডিকেললৈ গৈছিলে? চৰকাৰী মেডিকেললৈ আপোনালোকৰ দৰে মন্ত্ৰী মিনিষ্টাৰ এমএলএ বিধায়কসমূহ নাযায়। সেই চৰকাৰী মেডিকেলখন কাৰ বাবে চলি আছে? দুখীয়া দৰিদ্ৰ জনতাৰ বাবে আপোনালোকে চলাই ৰাখিব পাৰিছে। সেই দুখীয়া দৰিদ্ৰ জনতা যায় তাত, দুবেলা দুমুঠি হাজিৰা কৰি খোৱা মানুহজন যায় তাত, ঠেলা ৰিক্সা চলোৱা মানুহজন যায় তাত, আনৰ ঘৰত হাজিৰা কৰি জীৱন পোহপাল দি থকা সেই পৰিয়ালটো যায় তাত। আপোনালোকৰতো পৰিবাৰ বা ল'ৰা ছোৱালী তালৈ নাযায়। আপোনালোকৰ সেই কথাবোৰত আপোনালোকে গুৰুত্ব দিব লাগে বুলি আপোনালোকে সেইকাৰণে কুণ্ঠাবোধ নকৰে। আপোনালোকে আল্ট্ৰাসাউণ্ডৰ মেচিন ব্যৱস্থা কেনেকুৱা হৈ আছে, টেকনিকেল চিষ্টেম কি হৈ আছে কি নাই, এই কথাবোৰ আপোনালোকে কিমানবোৰ গুৰুত্ব দিয়ে? বৰ্তমান সময়ত ব্যয়বহুল চিকিৎসা ব্যৱস্থাটোৰ বাবে নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে এই দুখীয়া দৰিদ্ৰ জনতাৰ। দৰৱৰ দাম ইমান অত্যাধিক, আপুনি ফাৰ্মাচীত কেইটা দৰৱ পাব? আপুনি ফাৰ্মাচীত খুব বেছি এটা দৰৱ পাব, পেৰাচিটামলৰ দৰে কিবা। পেৰাচিটামলটো আপোনাক কিনিবলৈ দিব। মেডিকেলৰ ভিতৰত আপুনি যিকেইটা দৰৱ পাব সেইকেইটাৰ দাম আপুনি চাবলৈ গ'লে 50 টকাৰ বস্তু থাকিব, যিকেইটা কিনিবলৈ প্ৰেছক্ৰাইব কৰিব সেইকেইটাৰ দাম আপুনি 3000 মান টকা ধৰি ৰাখক। মুঠৰ ওপৰত দুখীয়া দৰিদ্ৰ জনতাক একেলোকে ধনী কৰিহে মাৰিব। একেলোকে মানে ঘৰৰ ভিতৰত যি আছে চব আনক, চুচি বাচি আনক, আপোনালোকে কেৱল মাত্ৰ দুখীয়া দুখীয়া হৈ থাকক। আপোনালোকে কেৱল এনেওতো দৰৱ খাই মৰিব লাগিব বা এনেকৈও মৰিব লাগিব, আপুনি মুঠতে চব আমাক দি মেলি মৰক। তেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ বৰ্তমান সময়ত চৰকাৰখনে কৰিছে। কেৱল বিল্ডিং বনাইছে, ৰিপৰ্টৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা, দিনৰ পাছত দিন ৰ'ব লাগিব। তাৰ পাছত চৰকাৰী খণ্ডৰ চিকিৎসকৰ কথাটো ক'বই নালাগে। চিকিৎসকৰ ব্যৱহাৰ, চিকিৎসকৰ মতালি, চিকিৎসকে যেনেকুৱা ধৰণৰ ব্যৱহাৰবোৰ কৰে গৰু ছাগলীকো তেনেকুৱা ব্যৱহাৰ নকৰে। মানুহবোৰক মুঠৰ ওপৰত হাৰাশাস্তি আৰু হাৰাশাস্তি কৰা দেখিবলৈ পোৱা যায়। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, এইসকল দুখীয়া দৰিদ্ৰ জনতাই আপোনালোকক ভোট দিছে, আপোনালোকৰ ওপৰত বিশ্বাস ৰাখিছে। চৰকাৰী মেডিকেলসমূহক আপোনালোকে উন্নত মানৰ কৰক। চৰকাৰী মেডিকেলৰ অকণমান আগলৈ গৈ যেতিয়া